সকলোকে সুপ্ৰভাত জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে। আপোনালোকক পোনপ্ৰথমে প্ৰয়াসী পৰিগল চেনেলটোলৈ আকৌ এবাৰ মই প্ৰয়াসী স্বাগতম জনাইছো। যেহেতু এতিয়া পূজাৰ বতৰ, আজি প্ৰায় 1 অক্টোবৰ মহাষষ্ঠী। আপোনালোকক মই যোৱাটো ব্লগত মহালয়াৰ কিছু ধুনীয়া মুহূৰ্ত দেখুৱাইছিলো আৰু বহুতে ভিডিঅ'টো চাইছে আৰু মোক সহায় সহযোগ কৰিছে। আৰু আপোনালোকক মই বহুত দিনৰ আগতে কৈছিলো যে আমাৰ ঘৰত দুৰ্গা পূজা অনুষ্ঠিত হয়। আজি প্ৰায় এবাৰে হতে আমাৰ 12 বছৰ সম্পূৰ্ণ হ'ব দুৰ্গা পূজা অনুষ্ঠিত হোৱা। সেয়েহে আমাৰ যেহেতু মন্দিৰ আমাৰ পুৰণা ঘৰ আইতাহঁতৰ ঘৰত আছে, সৰু খুৰাহঁতৰ ঘৰত, তাকে এতিয়া গা পা ধুই মেলি প্ৰথমতে ঘৰত চাকি বন্তি জ্বলালো। জ্বলাই মেলি এতিয়া যাবলৈ ওলাইছো। আজি যেহেতু মহাষষ্ঠী মা কাত্যায়নীৰ পূজা, সেয়ে সকলোকে মোৰ ফালৰ পৰা মহাষষ্ঠীৰ শুভকামনা জনালো। মা কাত্যায়নী মহামায়া আপোনালোকক সকলোকে মংগল কৰক। আৰু এইফালে আমাৰ বা ওলাইছে বাৰু, বা ভিতৰত আছে। আৰু মই আজি এটা কুৰ্তাই পিন্ধিছো, কুৰ্তি আৰু প্লাজো এটাই পিন্ধিছো। যেহেতু আজি ষষ্ঠীহে, সেয়ে চাদৰ মেখেলা আজিৰ পৰা পিন্ধা নাই। কিন্তু আমি এনে প্ৰতিবাৰে ষষ্ঠীৰ সপ্তমীৰ পৰা পিন্ধিবলৈ আৰম্ভ কৰি দিম। আৰু লগতে মই এযোৰ ইয়েৰিং পিন্ধিছো, আপোনালোকক দেখুৱাইছো। এযোৰ ব্লু কালাৰৰ ইয়েৰিং এযোৰ পিন্ধিছো, অকণমান লিপষ্টিক লগাইছো। সেয়াই আচলতে পূজা বুলি ক'লে অকণমান ষ্টাইল কৰিলে মনটো ভাল লাগে, নহয় জানো? তেতিয়া পূজা ফিল এটা হয়। আৰু কাইলৈৰ পৰা ষ্টাইল কৰিম, লগতে মেহেন্দিও আঁকিম বাৰু। এতিয়ালৈকে অঁকা নাই, আজি আঁকিম বুলি ভাবিছো, আপোনালোকক দেখুৱাই যাম। তেনেহ'লে বলকচোন ব্লগটো আৰম্ভ কৰি যাওঁ। আৰু লগতে আমাৰ এই আহি গ'ল, এই এটা কুৰ্তাই পিন্ধিছে। শুভ মহাষষ্ঠী সকলোলৈকে দুৰ্গা পূজাৰ ইয়াৰ পৰা শুভকামনা আৰু শুভেচ্ছা। সকলো ভালে থাকক, ঈশ্বৰে সকলোকে মংগল কৰক। আৰু বলক আপোনালোকক আমাৰ ঘৰৰ পূজাৰ পৰিৱেশ দেখুৱাম। যিহেতু পূজা আৰম্ভ কৰিলেই, সৰু খুৰাহঁতে সকলোৱে তাতে আছে, দেউতাহঁত চব। আৰু আপোনালোকক দেখুৱাম। আৰু লগতে মাও যাব, মা অকণমান লাহে লাহে গৈ আছে। বলকচোন আমি গৈ থাকোঁ। আমাৰ আজিৰ পৰা ষষ্ঠীৰ পূজা আৰম্ভ হৈছে, সেয়েহে মই এতিয়া আপোনালোকক তাৰে অকণমান মুহূৰ্ত দেখুৱাম। মই এতিয়া আগফালে বাৰাণ্ডাতে ৰৈ আছোঁ আৰু লাহেকৈ এতিয়া গোসাঁই ঘৰত চাকি বন্তি জ্বলাই আহি পেলাই পিতা চাইডে আৰু সকলোকে ষষ্ঠী পূজাৰ শুভকামনা দিলে। সকলোকে শুভকামনা যাচিছোঁ ষষ্ঠী পূজাৰ আমাৰ তৰফৰ পৰা। আৰু দেখুৱাই যাম আপোনালোকক, চাই থাকিব। এইফালে আমাৰ আহিছে এগৰাকী ওচৰৰে আইতা, হাই দি দিয়ক বা নমস্কাৰ দি দিয়ক। নমস্কাৰ দিছে দেই। আৰু আপোনালোকক তাৰপিছতে আপোনালোকক এতিয়া দেখুৱাম ভিতৰত, মন্দিৰৰ ভিতৰত খুৰাহঁতে পূজা কৰি আছে। আৰু এইফালে অলপ চলপ আলহীও আহিছে বাৰু, দেখিছেনে? গাড়ী ৰখাই থৈছে, বাহিৰতো গাড়ী আছে। যিহেতু আজি ষষ্ঠী ইমানো বেছি হোৱা নাই বাৰু, কিন্তু কাইলৈৰ পৰা অলপ হ'ব আৰু। সেয়েহে বলকচোন প্ৰথমতে ষষ্ঠী পূজা ভাগ উপভোগ কৰি লওক। অতপৰে মই গোসাঁইঘৰৰ অকণমান পৰিৱেশ দেখুৱালোঁ ষষ্ঠী পূজা। আৰু এয়া আছে আমাৰ ওচৰৰে যিটো ভাইটি হয়, তোৰ নামটো কৈ দিয়া, নমস্কাৰ দিনে। নমস্কাৰ, মোৰ নাম শ্ৰীমন কোচ। ই আমাৰ খুৰাৰে ল'ৰা বাৰু, বৰ্তাৰ ল'ৰা ওচৰৰে। আৰু এইফালে এতিয়া মই আহিছোঁ পাকঘৰলৈ, কেইটামান কাম আছে। ইফালে আছে পাকঘৰত আইটেমা চাই দিয়ক বোলে। পূজা শুভেচ্ছা কৰি পূজা মহাষষ্ঠী শুভকামনা মহাষষ্ঠী। আইটেমাই জনাইছে এইফালে বা চাইডে কি কৰি আছ? পাচলি কাটি পাচলি ধুই আছে, যিহেতু অকণমান ভাজি বনোৱা হ'ব। আমি ব্ৰতত আছোঁ আচলতে, সেইকাৰণে বইল বুট দাইল বনোৱা হ'ব, লগতে শুকান ৰুটি। আৰু মোৰ বাচন ধুবলৈ আছে, সেইখিনি ধুই মেলি লওঁ আৰু আপোনালোকক দেখুৱাই যাওঁ। Me
পূজা প্ৰায় সমাপ্ত হৈছে এতিয়া বাহিৰত বহি থকা মানুহখিনিৰ কাৰণে পায়সবিলাক আৰু আপোনালোকক কেমেৰাত দেখুৱাম ইফালে চাই দিয়ক পায়সবিলাক চাৰিওফালে আমাৰ মা মনিষা খুৰী চাই দিয়ক এয়া চববোৰ এতিয়া পায়সবিলাক কেমেৰাত দেখুৱাম শুভ সন্ধিয়া আপোনালোকক প্ৰতিজনলৈকৈ মহাষষ্ঠীৰ সন্ধিয়া বেলা মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আপোনালোক দিনৰ আমাৰ ঘৰৰ কিছু পৰিৱেশ মই দেখুৱালোঁ আৰু এতিয়া আপোনালোকে মোক দেখিছেনে মই ধুনীয়াকৈ একদম সাজু হৈছোঁ আচলতে এযোৰ চাদৰ মেখেলা পিন্ধিছোঁ ৰঙা ৰঙৰ লগতে অকণমান খোপা বান্ধি অকণমান মেকআপ কৰি লৈছোঁ আচলতে আমাৰ মন্দিৰত সন্ধিয়া আৰতিও হয় সেয়েহে আপোনালোকক তাৰে অকণমান মুহূৰ্তও মই দেখুৱাম আৰু তাৰ আগতে মোৰ আজি আপোনালোকে ড্ৰেছটো চাই লওক এবাৰ মই বেক কেমেৰাত দেখুৱাই দিছোঁ বাৰু ধুনীয়াকৈ আৰু তাৰ পাছতে আপোনালোকক লৈ যাম আমাৰ মন্দিৰৰ আৰতিৰ কিছু মুহূৰ্ত আৰু লগতে সংকীৰ্তন চাই থাকিব
কৰিছোঁ